উদ্দীপ্ত ব্লগ প্ৰশান্ত ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে এঠাইত যাম বুলি ভাবিছিলোঁ, যোৱাটো নহ'ল। বৰষুণ দিছে, ৰাতিপুৱাতে মানে বৰষুণ দি দিলে। এই দুদিন এনেকুৱা ৰ'দ মানে এইদিন মানে ক'ব গ'লে মানে টিকা ফটা ৰ'দ আৰু ওলাব নোৱাৰি মানে ওলাই গা চা ফুৰি যায়। আজি বৰষুণ দিছে, অলপ ভাল লাগিছে। কিন্তু মই য'ত যাম বুলি ভাবিছিলোঁ তাত যোৱাটো নাই হোৱা বৰষুণ দিয়াৰ কাৰণে। আপোনালোকে বৰষুণ দিয়া চিনেমেটি শ্বট এবাৰ চাই লওক। ৰাতিপুৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে বেয়া নাপাব। একেৰাহে বৰষুণ দি আছিলে মানে। আজি এতিয়া 12টামান বাজিছে, ইমান গৰম নহয়। প্ৰথমে বতৰটো চাই পিনি জেগাত যাবই নোৱাৰিম বুলি ভাবিছিলোঁ, গৈ আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহয়। আপোনালোকে বেয়া নাপাব। ঘৰত আহি পালোঁহি, এতিয়া তিয়ঁহ খাম। এতিয়া একদম ফেনৰ তলত ইয়াত তিয়ঁহ কাটি আছে, এয়া তিয়ঁহ কাটি আছে। ফেন লগাই আছোঁ, ফেন মানে একদম গৰমত থাকিবই নোৱাৰোঁ মানে, একদম গৰম। কালি বজাৰৰ পৰা কিনি আনিছিলোঁ তিয়ঁহ। ফাইনেলি তিয়ঁহ কটা হৈ গ'ল। এতিয়া মানে তিয়ঁহ খাম। এয়া জলকীয়া দিয়া আছে, তাৰপৰা নিমখ আৰু এয়া তিয়ঁহ। গৰমত তিয়ঁহটো খালে মানে অলপ গৰমটো কাটে। এইটো কিছুমানে চব্জি বনাই খায়, কিন্তু মই চব্জি খাবলৈ বেয়া পাওঁ। কোনে কোনে তিয়ঁহটো চব্জি খাই ভাল পায় তলত কমেণ্টত জনাবচোন। এয়া মানে মোৰ লগত এই কমেডি ভিডিঅ' বনাই থাকে যে এই ল'ৰাজন এজন আহি গ'ল, মানে কমেডি ভিডিঅ' বনাবলৈ আহিছে। আৰু স্কুলৰ পৰা এতিয়া পাইছেহি, লগৰ কেইজনমান আহিব, তাৰপৰা কমেডি ভিডিঅ' বনোৱা আপোনালোকক শ্বৰ্ট কেইটামান দেখাম আৰু। এতিয়া ৰাস্তাত আহি এক্টিং কৰি আছে, চাওক। এইজন কেমেৰামেন, এইজন চিউ, এইজন টাটা। এইটো হিজিয়া মেইনক ফটো মাৰিব লাগে বোলে। হিজিয়া আমাৰ দেখিব পোৱা যায়। মানে দুখাব নোৱাৰিলোঁ, কি হ'ল মানে মোবাইলটো চাৰ্জিং এদাই হৈ গ'ল। তাত অলপ ভিডিঅ' শ্বৰ্ট কেইটামান ল'বলগীয়া হ'ল। মোৰ ছেকেণ্ড চেনেল পপিয়া ভাই 12 এই চেনেলটোত পাব সেইখিনি শ্বৰ্ট। মানে এতিয়া ঘৰত আহিলোঁ, মোবাইলটো চাৰ্জ দি জাষ্ট গা ধুব লৈছোঁ। এনেকুৱা গৰম নহয়, একদম যিটো গৰম মাৰ গৰম, মানে এনেকুৱা গৰম হৈ গৈছে। সেইটো কাৰণে এতিয়া গা ধুবলৈ লৈছোঁ। আপোনালোকে গা ধোৱাটোনো কি দুখাব, গা ধুই তাৰমানে দুখাব। চুইচ মটৰটো নাই চলা, কিবা হৈ গৈছে নেকি। সেইদিনা অইলৰ বম ফুটাইছিলে মানে, বম ফুটাই এতিয়া কেবল জইন দিব লাগিব। মোবাইল ধৰ